মহাভাৰতখন পঢ়িবলৈ সময়ৰ নাটনি হ'লেও ইয়াৰ পৰা যদি আমি এই 9টা সূত্ৰ বুজি লওঁ তেন্তে আমাৰ জীৱন যাপন কৰাত সহজ হৈ পৰিব। মহাভাৰতৰ এই 9টা সূত্ৰ সদায় মনত ৰাখিব। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ আজিৰ ভিডিঅ'টি। প্ৰথমটো সূত্ৰ, ভুল মাৰ্গেৰে চলিবলৈ ধৰা সন্তানক যদি সময় থাকোঁতেই আপুনি নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা নকৰে তেন্তে আপুনি পিছত সম্পূৰ্ণ অসহায় হৈ পৰিব, কৌৰৱে কৈছিল। সূত্ৰ নম্বৰ 2, আপুনি লাগিলে যিমানেই পৰাক্ৰমী কিম্বা বলৱান নহওক কিয়, কিন্তু আপুনি যদি অধৰ্মৰ পক্ষত আছে তেন্তে আপোনাৰ শক্তি, আপোনাৰ বিদ্যা, শিক্ষা, বৰদান, অস্ত্ৰ শস্ত্ৰ সকলো নিষ্ফল হৈ পৰিব। কৰ্ণ। সূত্ৰ নম্বৰ 3, সন্তানক ইমান উচ্চাকাংক্ষী তথা মহত্বাকাংক্ষীও কৰি নুতুলিব যিয়ে নেকি নিজৰেই বিদ্যাৰ অপপ্ৰয়োগ কৰি নিজৰ বিনাশ কৰাৰ লগতে সৰ্বনাশ মাথি আনিব পাৰে। অশ্বত্থামা। সূত্ৰ নম্বৰ 4, কেতিয়াও কাৰোবাক নিজৰ মুখেৰে এনে প্ৰতিশ্ৰুতি দিব নালাগে যিয়ে নেকি এদিন আপোনাক অধৰ্মী বিধৰ্মীৰ সন্মুখত মূৰ দোৱাই আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাব। পিতামহ ভীষ্ম। সূত্ৰ নম্বৰ 5, সম্পত্তি, শক্তি অথবা ক্ষমতাৰ অপপ্ৰয়োগৰ পৰিণাম আৰু দুৰাচাৰীৰ শেষ পৰিণতি বিনাশ হোৱাটো নিশ্চিত। দুৰ্যোধন। সূত্ৰ নম্বৰ 6, লোভ, মোহ, অজ্ঞানতা, মদিৰা আৰু অন্ধৰ হাতৰ ক্ষমতায়ো বিনাশৰ দিশে লৈ যায়। ধৃতৰাষ্ট্ৰ। সূত্ৰ নম্বৰ 7, যদি আপোনাৰ বিদ্যা আৰু বিবেকক সৎব্যৱহাৰ কৰে তেন্তে বিজয় নিশ্চিত। অৰ্জুন। সূত্ৰ নম্বৰ 8, প্ৰত্যেকটো কাৰ্যতে ছল, কপটতা কিম্বা ঠগ প্ৰবঞ্চনাৰে আপুনি সফলতা লাভ কৰিব নোৱাৰে। শকুনি। সূত্ৰ নম্বৰ 9, অৰ্থাৎ অন্তিমটো সূত্ৰ, যদি আপুনি নীতি, ধৰ্ম, কৰ্ম সততাৰে পালন কৰে তেন্তে বিশ্বব্ৰহ্মাণ্ডৰ কোনো শক্তিয়েই আপোনাক পৰাজিত কৰিব নোৱাৰে। যুধিষ্ঠিৰ। প্ৰিয় দৰ্শক, আজিৰ এই মহাভাৰতৰ 9টা সূত্ৰ কেনে পালে আপুনি কমেণ্ট যোগে জনাবলৈ একেবাৰেই নাপাহৰিব। যদি ভিডিঅ'টো ভাল পালে তেন্তে একোটাকৈ লাইক কৰি যাব আৰু এই মহাভাৰতৰ 9টা সূত্ৰ সদায় মনত ৰাখিব। আপুনি এদিন সফল নিশ্চয় হ'ব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোৰ পৰা মই যিশু বৰ্মনে আপোনাৰ খবৰ মাজৰ পৰা বিদায় লৈছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত আপোনাৰ খবৰ সৈতে সংযুক্ত হ'ম। ধন্যবাদ।